নমস্কাৰ বন্ধুসকল, মোৰ কাৰেণ্ট এফেয়াৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি NRCৰ বিষয়ে কিছু কথা উল্লেখ কৰিম। NRCত যদি আপোনাৰ নাম নাথাকে আপুনি কি কৰিব, সেই বিষয়ে আমি কিছু প্ৰয়োজনীয় তথ্য দিব চেষ্টা কৰিম। তাৰ বাবে চাই থাকক কাৰেণ্ট এফেয়াৰ চেনেলটো। আপোনাৰ নাম যদি NRCত নাথাকে কি কৰিব বাৰু? সেই বিষয়ে সমগ্ৰ NRC প্ৰক্ৰিয়াত 3,29,00,000 লোকে NRCলৈ এপ্লাই কৰিছিল। তাৰে 2,89,00,000 মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হৈছে আৰু 41 লাখ লোকৰ নাম NRCৰ পৰা বৰ্তমান বাদ পৰিছে। NRCত নাম নথকা লোকসকলে বিদেশী ন্যায়াধিকৰণ, তাৰ পিছত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰিব। NRCৰ বিষয়ে উৰা বাতৰি ভুল নাযাব। কিছুমান উপাদানে সমাজত বিভ্ৰান্তৰ চেষ্টা চলাই আছে। এই উৰা বাতৰি বিশ্বাস নকৰিবলৈ অসম আৰক্ষীয়ে আহ্বান জনাইছে। উৰা বাতৰি বিশ্বাস নকৰিবলৈ অসম আৰক্ষীৰ আহ্বান মতে কিছুমান এনেধৰণৰ উল্লেখ কৰিছে। হিন্দু মুছলমানৰ মাজত বিভেদ অনাৰ অপচেষ্টা কৰিছে। NRCক লৈ ভোট বেংকৰ ৰাজনীতি নকৰিবলৈ অসম চৰকাৰে সকীয়াই দিছে। সমগ্ৰ প্ৰক্ৰিয়াটোত 120 কোটি টকা খৰচ কৰিছিল আৰু এই NRC প্ৰক্ৰিয়াত অসম ৰাজ্যৰ 40,000 চৰকাৰী কৰ্মচাৰী আৰু 8,200 ঠিকাভিত্তিক কৰ্মচাৰীও নিয়োজিত হৈ আছিল। পৰৱৰ্তী ভিডিঅ'বোৰ চাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।